Hello everyone, welcome to my YouTube channel. মই কপিল কাশ্যপ আজি লৈ আহিছোঁ আপোনালোকৰ বাবে উইকলি টেৰো ৰিডিং জুন মাহৰ 22 তাৰিখৰ পৰা 28 তাৰিখলৈকে আপোনালোকৰ সপ্তাহটোৰ এনাৰ্জি। তো এই এনাৰ্জি ক্লেইম কৰিবৰ বাবে আপোনালোকে ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক। এতিয়া আপোনালোকে স্ক্ৰীনত দেখা পোৱা তিনিটা পাইলৰ ভিতৰত আপোনাৰ যিটো পাইল ভাল লাগিছে সেই পাইলটো চুজ কৰক আৰু সেই পাইল নাম্বাৰটো কমেণ্ট কৰিব। যিসকলে পাইল 1 চুজ কৰিছে তেওঁলোকৰ দেখা গৈছে যে এই সপ্তাহটো আপোনালোকৰ হেল্থ ৱাইজ কিছু আপোনালোকৰ অসুবিধা হ'ব পাৰে। হেল্থক লৈ আপোনালোক কিছু চিন্তাত পৰিব পাৰে। কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকৰ মনলৈ কনফিউজনছ আহিব। কেৰিয়াৰ ৰিলেটেড আপোনালোকে ব্লেংকছ ফিল কৰিব পাৰে, কিন্তু অলৰেডি আপোনালোকৰ ওচৰত তাৰ আনচাৰ্ছ থাকিব, কিন্তু সেইটো আপোনাৰ বাবে ৰাইট হয় নে নহয় ইয়াক লৈ আপোনালোকে কনফিউজ হৈ যাব পাৰে। ৰিলেশ্যনশ্বিপ ৱাইজ আপোনালোকৰ খুব বেছি ভাল। আপোনালোকৰ ৰিলেশ্যনশ্বিপৰ ছাপোৰ্ট থাকিব, কেয়াৰ থাকিব, এটা নাৰ্চাৰ এনাৰ্জি দেখিবলৈ পোৱা যাব। এণ্ড ফাইনেন্সিয়েলি আপোনালোকৰ উইকটো বেলেঞ্চ থাকিব। ফাইনেন্সিয়েল কমপ্লিশ্যনছ এণ্ড ছাকচেছ এই উইকটোত আপোনালোকৰ দেখা যাব। চ' এই পজিটিভ এনাৰ্জিটো ক্লেইম কৰিবৰ বাবে আপোনালোকে আই ক্লেইম বুলি কমেণ্ট কৰক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে এই এনাৰ্জি আন ব্যক্তিসকলেও যাতে লাভ কৰে। এতিয়া আহিছোঁ পাইল 2। যিসকলে পাইল 2 চুজ কৰিছে তেওঁলোকৰ হেল্থক লৈ কিছু নিগেটিভিটিজ দেখিবলৈ পোৱা যাব। গতিকে আপোনালোকে যিমান পাৰে পজিটিভ হৈ থাকক, নিজৰ কেয়াৰ কৰক। নিজৰ কেয়াৰ এই কাৰণেই কৰক যাতে আপোনাৰ হেল্থটো ভালে থাকে, বিকজ স্বাস্থ্যই পৰম ধন বুলি এষাৰ কথা আছে, ৰাইট। কেৰিয়াৰ ৰিলেটেড আপোনালোকৰ প্ৰগ্ৰেছ হোৱা দেখিবলৈ পোৱা যাব। আপোনালোকৰ এনাৰ্জি, ষ্ট্ৰেংথ, কাৰেজ এই সকলোৰ কাৰণে আপোনালোকে কেৰিয়াৰত ছাকচেছ লাভ কৰিব পাৰিব। ৰিলেশ্যনশ্বিপত আপোনালোকৰ ছাপোৰ্ট থাকিব, কিন্তু নিজৰ কিছুমান কামৰ বাবে বা এক্সট্ৰা কিছুমান বাৰ্ডেনছৰ কাৰণে ৰিলেশ্যনশ্বিপটোত কিছু আপোনাৰ থাকান ভাগৰুৱা অনুভৱ হ'ব পাৰে। গতিকে যিমান পাৰে নিজৰ পাৰ্টনাৰৰ লগত নিজৰ কামবিলাক ভাগ বতৰা কৰক যাতে যেতিয়া আপোনালোকে মিলি কামটো কৰিব আপোনালোকে এটা এনজয়মেণ্ট ইয়াতে লাভ কৰিব। ফাইনেন্সিয়েলি আপোনালোকৰ প্ৰস্পেৰিটি দেখিবলৈ দেখা যাব। উইকটো আপোনালোকৰ ফাইনেন্সিয়েলি খুব এটা ভাল এনাৰ্জি আছে। চ' নিজৰ কামবোৰ পজিটিভ কামত লগাওক যাতে তাৰ পৰা এটা পজিটিভ আউটকাম আপোনালোকে লাভ কৰে। চ' এই সপ্তাহটোৰ এই পজিটিভ এনাৰ্জি ক্লেইম কৰিবৰ বাবে এবাণ্ডেঞ্চ বুলি কমেণ্ট কৰিবলৈ কিন্তু নাপাহৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। পাইল 3 কোৱাৰ আগতে এতিয়ালৈকে যদি আপোনালোকে আমাৰ নক্তাৰা চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ ইয়াতে আমি আগবঢ়াওঁ প্ৰতিটো মাহতে 4টাকৈ সাপ্তাহিক ৰিডিং আৰু গোটেই মাহটোৰ বাবে এটা মান্থলি ৰিডিং। লগতে মাজে মাজে ইয়াতে বিভিন্ন ধৰণৰ ফ্ৰী টিপছ এণ্ড ট্ৰিক্স শ্বেয়াৰ কৰা হয় যাতে আপোনালোকে সেইবোৰ ইউজ কৰি সফলতা লাভ কৰিব পাৰে। এতিয়া আহিছোঁ পাইল 3 যিসকলে চুজ কৰিছে তেওঁলোকৰ দেখা গৈছে যে হেল্থ ৱাইজ আপোনালোকৰ কিছু ইছ্যুজ হ'ব পাৰে এই সপ্তাহটোত। মেইনলি আপোনালোকৰ মেণ্টেল হেল্থৰ কিছু ইছ্যুজ হোৱাৰ চান্সেছ আছে। গতিকে মেডিটেশ্যনছ এই উইকটো আপোনালোকে কৰক, য়োগা কৰক যাতে আপোনালোকৰ মেণ্টেলি আপোনালোকে ষ্ট্ৰং থাকিব পাৰে। কেৰিয়াৰ ৰিলেটেড আপোনালোকৰ গ্ৰ'থ আছে এই সপ্তাহটোত। কেৰিয়াৰ ৰিলেটেড কিবা গুড নিউজ বা ভাল ছাপোৰ্ট আপোনালোকে লাভ কৰিব, যাৰ ফলত আপোনালোকে এবাণ্ডেঞ্চ পাব। ৰিলেশ্যনশ্বিপত আপোনালোকৰ খুব বেছি হেপিনেছ দেখিবলৈ পোৱা যাব। আপোনালোকে নিজৰ ৰিলেশ্যনশ্বিপত খুব বেছি হেপিনেছ থাকিব, হেপী হৈয়ে থাকিব, কিন্তু কিছু ক্ষেত্ৰত এটা মিচিং আপোনালোকে অনুভৱ কৰিব। সেইটো আপোনালোকে নিজেই অনুভৱ কৰিব যে কোনটো ক্ষেত্ৰত আপোনালোকে কিবা এটা মিচিং যেন আপোনালোকৰ লাগি আছে। এণ্ড ফাইনেন্সিয়েল এনাৰ্জিটো আপোনালোকৰ খুব বেছি ভালেই আছে এই সপ্তাহটোত, কাৰণ আপোনালোকে খুব ধুনীয়াকৈ নিজৰ টাস্কবিলাক কমপ্লিট কৰিব পাৰিব আৰু এই টাস্কবিলাক কমপ্লিট কৰোঁতে আপোনালোকে নিজৰ ফেমিলিৰ কিন্তু ছাপোৰ্ট পাব। গতিকে এটা ভাল এনাৰ্জি আপোনালোকৰ বাবে দেখিবলৈ পোৱা গৈছে। এই সপ্তাহটোত যিহেতু মই বহুতৰে হেল্থৰ ইছ্যুজ দেখি আছোঁ, গতিকে আপোনালোকে হেল্থৰ কাৰণে এটা স্ক্ৰীনশ্বট দি দিছোঁ। স্ক্ৰীনত দেখা পাব আস্পিনা। এই স্ক্ৰীনশ্বটটো ৰেগুলাৰলি চেণ্টিং কৰিব উইথ এন পজিটিভ ইণ্টেনশ্যন
ই আপোনালোকৰ যাতে হেল্থটো ভাল হৈছে আৰু পাইল 3 যি এনাৰ্জি সেই এনাৰ্জি ক্লেইম কৰিবৰ বাবে I accept বুলি কমেণ্ট কৰক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰক। Thank you everyone. Stay tuned and stay blessed. Thank you.